নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আগৰ ভিডিঅ'খিনিতো কৈ আহিছোঁ যে এখন ব্ৰইলাৰ মই পুহি শেষত এটা ভিডিঅ' দিম, কিমান টকা লাভ হ'ল, কিমান টকা লছ হ'ল আৰু সম্পূৰ্ণ তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। মই এশ ব্ৰইলাৰ কিমান টকাকৈ আনিছিলোঁ, দানা কিমান খোৱালোঁ, কি ক'ত কেনেকৈ খৰচ হ'ল, সকলো এই ভিডিঅ'টোত জনাই আছোঁ। আৰু আপোনাৰ বন্ধু বান্ধৱীলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। যিসকলে পুহিম বুলি ভাবি আছে সেইসকলে ভিডিঅ'টো চাব পাৰিব, কিমান টকা ইনকম হয় এশ ব্ৰইলাৰ পুহিলে। মই ব্ৰইলাৰ পুহিছিলোঁ 100, কিন্তু ঘৰৰ ভিতৰতহে কৰিছিলোঁ, মানে আমাৰ ছাইডৰ বাৰাণ্ডাখনৰ তলত ফ্ল'ৰ আছে, পকা ফ্ল'ৰ, আৰু এইটো ছাইডেতো ঘৰটোৱে আছে ৱাল, আৰু ইটো ছাইডে বাঁহৰ বেৰ আছিলে, আৰু ফ্ৰণ্টত এখন দৰ্জা আছিলে, ডাঙৰ দৰ্জা, য'ত হাৱা সোমাব পাৰে ওলাব পাৰে, আৰু ওপৰত টিং আছিলে। তেনেকৈ মই প্ৰতিপাল কৰিছিলোঁ। কিমান দিন প্ৰতিপাল কৰিলোঁ সেই বিষয়ে ক'ম, আৰু কিমান টকা ইনকম হ'ল আৰু কিমান খৰচ কৰিলোঁ সকলো কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, 100 ব্ৰইলাৰ পুহিবৰ কাৰণে মই কিমান টকা খৰচ কৰিলোঁ সেই কথা কৈ আছোঁ। মই 52 টকাকৈ পাৰ পিচ আনিছিলোঁ ব্ৰইলাৰ, 5200 টকা, মানে 5200 টকা খৰচ কৰিলোঁ। তাত দানা খোৱালোঁ মই 460 দিন বা 65 দিনলৈকে। দানা খোৱালোঁ 761 কেজি, মানে 15.5 বেগ দানা খালে। মই 42 টকা ৰেট হ'লগৈ এভাৰেজ। মই দানা গডেজে খুৱাই আছিলোঁ, সেই কথাটো কৈছিলোঁ আপোনালোকক। গডেজ দানা খুৱাই বাকী বেলেগৰ পৰা মই অলপ কম দামতো আনো দানা। তেনেকৈ আনি এভাৰেজ মোৰ 42 টকাকৈ পৰিলেগৈ। মেডিচিন খোৱালোঁ 1010 টকা, য'ত মই ভিমাৰেল লৈছিলোঁ, চাৰ্কোফেল পি ভিটামিনটো লৈছিলোঁ, জিপ্ৰমিনটো লৈছিলোঁ ভিটামিন, এম্বিপ্লেক্স লৈছিলোঁ, আৰু ভেকচিন দুবাৰ ইউজ কৰিছিলোঁ, 7 দিন আৰু 19 নম্বৰ দিনাখনত সেইখিনি ইউজ কৰিছিলোঁ। লিভাৰ টনিক ইউজ কৰিছিলোঁ, ব্ৰটন, সেইটো মই কৈ দিছোঁ। তাৰ পাছত ফলিয়াত খৰচ কৰিলোঁ 285 টকা, 10 বেগ ফলিয়া আনিছিলোঁ। এইকেইটাত দানা, মেডিচিন, ব্ৰইলাৰ পোৱালি খৰচ আৰু ফলিয়া, এইকেইটাত 38,460 টকা মোৰ খৰচ হৈছিলে। ব্ৰইলাৰ ফাৰ্মখনত আৰু কি প্ৰয়োজন হয়? ফিডাৰ এণ্ড ড্ৰিংকাৰত মোৰ 1520 টকা খৰচ হৈছিলে। ফিডাৰ আৰু ড্ৰিংকাৰ মোৰ 8টা আছিলে টোটেল, ফিডাৰ 4টা আৰু ড্ৰিংকাৰ 4টা, গোটেইকেইটা 8 লিটাৰ আছিলে। ৱাৰ ফিটিং কৰা মানুহজনক, যিবিলাক লাইট যে ইউজ কৰিছিলোঁ, ৱাৰিং কৰা মানুহজনক দিছিলোঁ মই 150 টকা, ইলেক্ট্ৰিচিয়ানজনক। ৰছী, এই গোল এটা ৰছী আনিছিলোঁ প্লাষ্টিকৰ, য'ত 30 টকা খৰচ হৈছিলে। ইলেক্ট্ৰনিক ৱাৰবিলাক কিনিব লাগিব নহয়, ৱাৰ কিনোতে খৰচ, আৰু তাত লাইটৰ বাল্ব, হোল্ডাৰ, বৰ্ড এখন, এনেকুৱাকেইটাত খৰচ হৈছিলে 630 টকা। তাৰপিছত পাল এখন কিনিছিলোঁ, 140 টকা লৈছিলে। পালখন মই 2 দিন নে 3 দিনমানহে ইউজ কৰিছিলোঁ। আৰু মই স্প্ৰে বটল কিনিছিলোঁ, য'ত ফলিয়াখিনিত মই স্প্ৰে কৰোঁ বুলি যে কৈছিলোঁ, সেই স্প্ৰে বটলৰ ওপৰৰ নজলটো কিনিছিলোঁ, য'ত 40 টকা লৈছে। বটলটো নিজৰ ঘৰৰে, 40 টকা গৈছিলে। পেপাৰ কিনিছিলোঁ 1 কেজি ইংলিছ পেপাৰ, যিখন ইংলিছ পেপাৰখন ভাল হয়, 45 টকা 1 কেজি লৈছিলে। পোৱালিবিলাক যেতিয়া প্ৰথম দিন, ছেকেণ্ড দিন আৰু 3 নম্বৰ দিন, সেই 3 নম্বৰ দিনাখনলৈকে পোৱালিখিনিক কাগজৰ ওপৰত ৰাখিছিলোঁ, মানে তাৰ তলত ফলিয়া আছিলে। টোটেল এইকেইটাত খৰচ হৈছিলে ফিডাৰ এণ্ড ড্ৰিংকাৰ, ৱাৰ ফিটিং কৰা, ৰছী, ইলেক্ট্ৰনিক্স বস্তুখিনি, পালখন, স্প্ৰে বটল এণ্ড পেপাৰ, এইকেইটাত হৈছিলে 2555 টকা। এতিয়া আহক 100 ব্ৰইলাৰ পুহি কিমান টকা পালোঁগৈ, টোটেল কিমান কেজি মই বিকিব পাৰিলোঁ, কিমানটা ব্ৰইলাৰ বিকিলোঁ, কিমানটা মৰিলে আৰু কিমানটা ঘৰত খালোঁ বা কিবা এটা হ'ল। আৰু মই প্ৰথমে 100 ব্ৰইলাৰ আনিছিলোঁ, তাৰে 5টা মৰিলে, 5টা ঘৰত খালোঁ। বাকী 90টা ব্ৰইলাৰ থাকিলে, 90টা ব্ৰইলাৰৰ ভিতৰত 329 কেজি পালোঁগৈ 90টা ব্ৰইলাৰ। সেই 329 কেজি বিকি মই 41,287 টকা পালোঁ। ৰেট মই 125 টকাকৈ দিছিলোঁ। এভাৰেজ 3.65 কেজিকৈ পাৰ ব্ৰইলাৰত আহি গ'ল এভাৰেজ। মোৰ শেষৰ ফালে ধৰি লওক 5-6 দিনমানৰ আগৰ পৰা CRD লাগিছিলে
প্ৰায় কেইটামানৰ লগত লাগিছিলে 5-6টা মানত CRD লাগিছিলে। CRD লাগিব ষ্টাৰ্ট হওঁতে মোৰ ৱেটো হৈ আছিলে, সেইটো টাইমতে মই বিকি দিলোঁ। তাৰপিছতে চাওঁ মই ব্ৰইলাৰ আনিবলৈকে যাওঁতে হওক বা দানাবিলাক আনোতেই হওক ক'ত কেনেকৈ খৰচ কৰিলোঁ সেইখিনি কৈ আছোঁ। মই পেট্ৰল ভৰালোঁ 1385 টকা, গাড়ী ভাড়াত দিছোঁ 220 টকা, য'ত ফিডবিলাক আনিছিলোঁ। বাইক ৰিপেয়াৰ কৰোঁতে 30 টকা হৈছে, আৰু বাইকখনত মবিল এটা ভৰাইছিলোঁ কেষ্ট্ৰল এক্টিভ ইঞ্জিন অইল, য'ত 410 টকা লৈছিলে। এইকেইটাত পেট্ৰল হওক, গাড়ী ভাড়া হওক, বাইক ৰিপেয়াৰ এণ্ড কেষ্ট্ৰল ইঞ্জিন অইল, এইকেইটাত 2045 টকা খৰচ হৈছিলে। আৰু ইলেক্ট্ৰিচিটি বিল আহিলে দুমাহত 449 টকা। এতিয়া সৰ্বমুঠ কিমান টকা খৰচ হ'ল চাওঁ আহক। এতিয়া আহক গোটেইকেইটা হিচাপ কৰোঁ। প্ৰথমতে 38,460, দ্বিতীয়তে 2,555 টকা, আৰু 330 টকাটো হ'ল ৱেট মেচিনৰ। তাৰপিছতে আহিলে 2045 টকা, তাৰপিছতে আহিলে 449 টকা। টোটেল খৰচ হ'ল 43,839 টকা। এতিয়া পালোঁ কিমান জনাই আছোঁ। এতিয়া পালোঁ 41,287 টকা, মানে 90টা ব্ৰইলাৰ। বাকী 5টা মৰিলে, 5টা ঘৰত খালোঁ। সেই 5টাৰ যদি হিচাপ কৰিবলৈ যাওঁ 3.65K প্ৰত্যেকটো ব্ৰইলাৰ, 5টা ব্ৰইলাৰত হ'ব 18 কেজি 250 গ্ৰাম। সেই ব্ৰইলাৰখিনিক 125কৈ যদি ৰেট কৰি দিওঁ তেতিয়া 2281 টকা পোৱা যায়। এতিয়া টোটেল খৰচ কৰিলোঁ 43,839 টকা। চেল কৰি পালোঁ 95টা ব্ৰইলাৰত 43,568 টকা। এতিয়া আপোনালোকক সকলো তথ্য দেখুৱাই দিলোঁ সন্মুখত, আৰু প্ৰথমবাৰত আপোনালোকৰ প্ৰফিট নহ'বও পাৰে। তাৰ কাৰণটো হ'ল এতিয়া এই হিচাপখিনি দেখি আপোনালোকে ব্ৰইলাৰ নোপোহোঁ বুলি নক'ব, কাৰণ মোৰ ব্ৰইলাৰ মূলটো উঠি গৈছে। কাৰণটো হ'ল আপোনালোকে নেক্সট বাৰ আকৌ যেতিয়া পুহিব, বা ময়ো যেতিয়া আকৌ নেক্সট টাইম পুহিম, তেতিয়া মই প্ৰফিট পাম। কাৰণ ফিডাৰ এণ্ড ড্ৰিংকাৰ আকৌ নেক্সট টাইম কিনিব নালাগে। লাইটৰ বাল্ব হওক, ৱাৰ হওক, এইবিলাক আকৌ নেক্সট টাইম লগাব নালাগে। এবাৰ ওৱান টাইম কাৰণে লগালোঁ হৈ গ'ল। আৰু তাত মেডিচিনখিনি আধা আছেই। মেডিচিন 1,050 টকা নে কিমান টকা খৰচ কৰিছোঁ যদিও মেডিচিন আৰু আধা আছে মোৰ। আৰু পেট্ৰল হওক, মবিল হওক, সেইটো নিজৰ ভৰাবলগীয়া আছিলে কাৰণে ভৰাইছোঁ। কিন্তু আপোনালোকে এই বস্তুকেইটাও এভইড কৰিব নোৱাৰে, এচেঞ্চিয়েল। প্ৰত্যেকটো বস্তুৱে মানুহক লাগে এই ব্যৱসায়টো চলাবৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।